আমাৰ প্ৰতীক হাজেলা সাহেব আৰু RGI সাহেবক তেওঁলোকক সকীয়াই দিছে কাৰণ তেওঁলোকে ইতিমধ্যে পাব্লিক ষ্টেটমেণ্ট ইছ্যু কৰিছিলে কিছুমান নকবলগীয়া কথা কৈছিলে ডাইৰেকশ্যন কিছু দিছিল যে ক্লেইম অবজেকশ্যনত কেনেকৈ কি কৰা হ'ব কিমান সময় দিয়া হ'ব এই সম্পৰ্কত আনঅথৰাইজ হিচাপে কিছু কথা কৈছিলে যাৰ কাৰণে মহামান্য সুপ্ৰিম কোৰ্টে তেওঁলোকক তুৰন্তভাৱে সকীয়াই দিছে আৰু তেওঁলোকক ভৎসনা জনাইছে আৰু ভৱিষ্যতলৈ সকীয়াই দিছে যাতে কোৰ্টৰ অৰ্ডাৰ নোহোৱাকৈ কোনো গাইডলাইন নোহোৱাকৈ তেওঁলোকে নিজাববীয়াকৈ কোনো কথা নকয় লগতে এই কথাটো কৈছে যে আপোনালোকক সুপ্ৰিম কোৰ্টে নিয়োগ কৰিছে অফিচাৰ হিচাপে এখন শুদ্ধ ভোটাৰ তালিকা নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ কাৰণে গতিকে ইৰৰ ফ্ৰী এখন শুদ্ধ NRC প্ৰস্তুত কৰি আপোনালোকে অসমত এই জ্বলন্ত সমস্যাটো সমাধান কৰক এই কথাখিনি কৈছে উচ্চতম ন্যায়ালয়ে SOP সম্পৰ্কত ফাইনেল মডেলিটি হোৱাৰ আগতে সমন্বয়ক আৰু RGI বাহিৰত ৰাজহুৱাভাৱে মন্তব্য কৰাৰ কাৰণে তেওঁলোকে খুব অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এনেকুৱা ধৰণৰ কাম কাজ পৰৱৰ্তী দিনত নকৰিবৰ কাৰণে তেওঁলোকক সতৰ্ক কৰি দিছে ৰাজহুৱাভাৱে কোৰ্টৰ ভিতৰুৱা বিষয় যাতে কোনো আগতীয়াকৈ কোনো মন্তব্য নাৰাখে সেই সম্পৰ্কত সতৰ্ক হৈ থাকিবৰ কাৰণে সকলোকে তেওঁলোকে নিৰ্দেশনা প্ৰেৰণ কৰিছে।